অসম চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক আৰু অসম পুলিচক এনেকুৱা পৰিস্থিতিত আমাৰ অসমৰ জনসাধাৰণে সহায় কৰা অতিকৈ প্ৰয়োজনীয়। অসমৰ প্ৰতিটো জাতীয় সংগঠন ৰাজনীতি নেতা সকলোৱে অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী অসম পুলিচক সহায় কৰিব লাগিব আৰু সাহস দিব লাগিব। যদি মিজোৰাম পুলিচ মিজোৰাম চৰকাৰ আৰু মিজো দুৰ্বৃত্তই যদি একলগ হয় অসম পুলিচক যদি হত্যা কৰিব পাৰে, অসম পুলিচক যদি ফায়াৰিং কৰিব পাৰে, অসমৰ পাব্লিকৰ ওপৰত যদি ফায়াৰিং কৰিব পাৰে, আমি এনেকুৱা বিপদৰ টাইমত কিয় অসম চৰকাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক অসম পুলিচক কিয় সহায় কৰিব নোৱাৰোঁ? অসমৰ শ্বহীদসকলক লৈ অসমৰ কোনো ৰাজনীতি নেতা কোনো জাতীয় সংগঠন নেতাসকলে যেন কথা নকয়, ৰাজনীতি নকৰে। ৰাজনীতি কৰাৰ কাৰণে যথেষ্ট সময় আছে। চৰকাৰ মাত্ৰ 2 পৰা 3 মাহ হৈছে এতিয়াহে, আৰু মোটামুটি 5 বছৰে সময় আছে। সেই 5 বছৰ সময়ত আমি যথেষ্ট ৰাজনীতি কৰিব পাৰিব। বিৰোধী হওক অসমৰ জাতীয় সংগঠনে হওক সকলে যেন একলগ হৈ আমি চৰকাৰক সহায় কৰিব পাৰিব লাগিব। যি ধৰণে আমাক মিজোসকলে হত্যা কৰিছে, যিসকলে আমাৰ মাটি লোৱাৰ কাৰণে চেষ্টা কৰিছে, আমি কেতিয়াও ইয়াত মিজোসকলক সফল হ'বলৈ নিদিওঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যথেষ্ট কষ্ট কৰিছে। আজি তেখেতে কষ্ট কৰাৰ কাৰণে মিজোসকলে পুলিচক হত্যা কৰাৰ পিছতো পাব্লিকক হত্যা কৰাৰ পিছতো অসমৰ 1 ইঞ্চি মাটিও ল'ব পৰা নাই। এয়া হ'ল অসম চৰকাৰৰ সফলতা, এয়া হ'ল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ সফলতা, অসম পুলিচৰ সফলতা। তেখেতসকলে আমাৰ 6জন জোৱানক হত্যা কৰিলে, অতিকৈ দুৰ্ভাগ্যজনক, অতিকৈ লাজ লগা কথা। পুলিচে পুলিচক হত্যা কৰিলে, ইয়াতকৈ আৰু ডাঙৰ লাজ লগা কথা নাই। মিজোসকলে যদি একগোট হয়, মিজো দুৰ্বৃত্ত, মিজো পুলিচ, মিজো চৰকাৰে যদি একলগ হৈ যদি কাম কৰিব পাৰে, আমাৰ অসমৰ ৰাইজে, অসমৰ জাতীয় সংগঠনে, অসমৰ ৰাজনীতি নেতাসকলে কিয় চৰকাৰক সহায় কৰিব নোৱাৰে? চৰকাৰৰ লগত থাকি আমি কাম কৰিব পাৰিব লাগিব। আজি অসম পুলিচ কাৰ কাৰণে শ্বহীদ হ'ব লগা হ'ল? একমাত্ৰ অসমৰ ৰাজ্যৰ কাৰণে। অসমৰ ৰাজ্যৰ ৰক্ষাৰ কাৰণে তেখেতসকলে আজি শ্বহীদ হ'ব লগা হ'ল।